নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু দুপৰীয়া প্ৰায় এতিয়া পিছবেলাই হৈছে আৰু 4মান বাজিছে। আৰু বিশেষ একো কৰিবলৈ নাছিলে কাৰণে আমি পিছফালৰ পথাৰখনতে ওলাই যাওঁ বুলি ভাবিছোঁ। আচলতে এই পথাৰখনলৈ যোৱা পথটোত আমাৰ সৰুকালৰ বহুত স্মৃতি আছে। আমি প্ৰায় যাওঁৱে আহিলে মানে একেলগে লগ পালে মানে আমি যাওঁৱেই পিছফালে অলপ ফুৰিবলৈ। তাকে আমি ক'তনো গৈছোঁ, একো নকৰোঁ, বাছ আমি জেগাটো চাবলৈ গৈছোঁ, আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ, সেয়েহে ভিডিঅ'টো কৰিব ল'লোঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে ব'লক এতিয়া আমি যাওঁ, বেছি কথা নকওঁ, ব'লক তেন্তে চাই থাকক ভিডিঅ'টো। এতিয়া খেলাটো দেখাব পৰা হ'লে ভাল আছিলে, কিন্তু সেইটো এটা আমাৰ ছাৰ, এইটো ই অকলে অহা যোৱা কৰে, কিন্তু আমি লগতে ন। এইটো আমাৰ ছাৰ, এইটো ৰাস্তাটো, এইবোৰতে আগতে আমি খেলি থাকোঁ হয় ন। আগৰ দিনবোৰে কিবা বেলেগ আছিলে ন। আগতে আমি সৰু হৈ থাকোঁতে এনেকেই আৰু ঘৰ খেলি থাকোঁ, এনেকেই পাৰ হয় ন দিনবোৰ। আগতে আমি ক'ত যে ঘূৰি ফুৰোঁ, বাগানৰ মাজে মাজে, গলিয়ে গলিয়ে, সেইবোৰ জেগা এতিয়াতো বন চনে গজিলে চাগে। বহুত ধুনীয়া জেগা, এইবোৰ বাগান মামাহঁতৰ। আগতে সেইফালে এনেকৈ কৈ যাওঁ আমি, কিন্তু এতিয়া সেইফালে বহুত দিন যোৱাই নাই, আহিলে যোৱাই নহয়, ভাবিছোঁ এবাৰ যাম বুলি। এইজোপা গোল নেমু লাগি আছে, দেখিব নাই বাৰু, এইবোৰ চাহ গোল নেমু, ৰাস্তা কিনাৰতে গোল নেমু জোপা। এইটো ককাহঁতৰ ঘৰ, মা দাদাইদেউৰ ঘৰ। পাত তুলি আছে মানুহে। এইটো চেম মা দদায়েকৰ ঘৰে হয়। আমাৰ ককা হৈছে আৰু অলপ আছে পথাৰ পাবলৈ,
পামগৈ আৰু এতিয়া। ঘৰৰ পৰা ওলাই অহা পথাৰলৈকে যাত্ৰাটো অলপ দীঘলীয়াই, আপোনালোকে আমনিয়ে পাইছে চাগে। এই পালোগৈ আৰু অলপ আছে, পালোগৈ এতিয়া নামিমে আমি। চাই থাকক, ভাল লাগিব। দেখিছেনে এইটো কেনেকুৱা জিলিকা জিলিকা। এয়া চাওক বাগান, বহুত ধুনীয়া। সেই বাগানখন দেখাব যোৱা। এইফালে আমি আহোঁ আগতে সৰুতে, অকল আমি দুজনীয়ে নহয়, মেখেলা চাদৰ পিন্ধি ভাইটিহঁতো আহে, চব একেলগতে আহোঁ। ভালকে নাম। এয়া চাওক এইখন পথাৰ, এখন পথাৰ। আমি তললৈ গৈ আছোঁ। দেখিছেনে কেনেকুৱা জেগা? আগতে বহুত ধুনীয়া আছিলে, এই গৰাটোতো অকণমান খহি খহি গৈ আছে এতিয়া, কিন্তু আগৰ নিচিনা নাই বাৰু। আগতে আমি এইবোৰ খেলি থাকোঁ, মোবাইলটো নাছিলেই তেতিয়া, এইবোৰতে আহি খেলি মেলি থাকোঁ। ইপাৰে যাব নোৱাৰিম নি? লেতেৰা হ'ল। আমি সেইফালৰ পৰা আহিছিলোঁ, এইফালে পাৰ হৈ আহিলোঁ জানখন, আৰু গৈ আছোঁ এতিয়া। আমি জানখন পাৰ এনেই হৈ আৰু লওঁ। পথাৰ অলপ, কিন্তু পথাৰ নহয়, এখন ফিল্ডহে হ'ল। আজিকালি খেতি কৰিব নোৱাৰে ইয়াত। গৰু চৰি আছে। বাগানখন ওপৰলৈ এনেকৈ কৈ যোৱা আছে। এনেকুৱাই জেগাবোৰ, এনেকৈ কৈ পাহাৰীয়া টাইপৰ। সেইবোৰ, সেইটো চাওক, সেইটো চাওক বাগানখন, ইমান ধুনীয়া পৰিৱেশ। আৰু কলমবোৰ ন পুৰা সমান কলম। আকাশখন চাওক ইমান ধুনীয়া। যাওঁ। আগতলৈ কি আছে? পুখুৰী এটা আছিলে তো। চলো চলো। অঁ, আগলে সেইটো ৰাস্তা হৈ গ'ল মানে ন? অঁ, এইফালে এবাৰ আহি চাব, ভাল লাগে জেগাবোৰ চাই। সৰুতে মামাৰ ঘৰ বুলি ক'লেতো আমি অকল খেলিবলৈ আহোঁ। মোৰতো আশা থাকে খেলিবলৈহে।
ৰ'দ কিন্তু দেই মানুহকেইটা চিনি পাইছেনে নাই গম নাই পোৱা। ৰামধেনু আৰু ক'ত ৰাস্তা আছে? এইফালে গ'লে ৰাস্তা পাম ন আমি? এইফালে গ'লে ৰাস্তা পাম বেলেগ এটা গলিৰ অলপ আঁতৰত, কিন্তু আমি নাযাওঁ এতিয়া। আহা বাবু আহা, বাবু আহা, মই ধৰিলোঁ, আহাচোন তুমি। গ্ৰীণ গ্ৰীণ সেউজীয়া পৰিৱেশ। তোমাকো এবাৰ দেখাই দিম যে ইয়াৰ লগত। আৰু আমি ঘৰত থকা মতে গুচি আহিলোঁ। এইজনী ভণ্টি আমি তিনিটা আহিছোঁ। এইটো এটা বাগানত আছিলে, অহা কথা নাছিলে, পটককৈ ওলাই গুচি আহিলোঁ। আৰুনো কিটো ঘৰৰ মানুহ, ৰাস্তা কোনো নাথাকে, বেলেগ মানুহ, সেইটো কাৰণে আমি এনেকেই গুচি আহিলোঁ। আৰু আমি একেবোৰ কাপোৰে পিন্ধি সদায় ভিডিঅ'ত উলিয়াই আছোঁ। একেবোৰ কাপোৰকে পিন্ধা হয়। ইফালে এইবোৰ চব বন চন একো নাছিলে। সেইফালে পিকনিক খাইছিলোঁ আমি সেইখন বাগানলৈ গৈছিলোঁ। সেইফালে ইয়াত আহোঁতে পাপা ইয়াত ভূত আছিলে ৰাতি। অঁ, সেইটো কাৰণে অকলে অকলে ফুৰিব নালাগে। এয়া লাজুকী বন। এইবোৰ বন, এইবোৰ আগতে আমি খেলিছিলোঁ, ফুল খোৱা বস্তু বনাওঁ। আহা চাওঁ হা, কি আছে? এইজনী জংঘলে জংঘল। কিবা বনাবা নেকি? সেইডাল ভিতৰ ফালে, সেইটো ভিতৰ ফালে এডাল, এইফালে এইফালে। ৰ মই আনিছোঁ। এতিয়া কিডাল ৰুই দিলে এইবোৰ? অমৰা ডালটো নহয় চাগে। অঁ, অমৰা ডালেই, অমৰা গছৰ ডাল। কিবা কৰিছিলে মামাহঁতে। সেইটো চাহ, সেইফালে আমি সেইফালৰ পৰা আহিছোঁ। সেইটো ফালে ৰাস্তাটো নামি 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 এনেকৈ যাম। সেইফালে আগতে আমি চাইডে চাইডে গৈছিলোঁ। হয় নি? অঁ, খহি গ'ল। হয় নি? কি হয় ইমান কিউট? আৰু এটা জেগা দেখাইছোঁ আপোনালোকক। সেইবোৰ চা, সেইফালে দৰৱ মাৰি আছে মানুহে। এয়া চাওক কেনেকুৱা জেগাটো। লাইটৰ এতিয়া বেলি ওলাই আছে, সেইটো কাৰণে ভালকৈ দেখা নাই আপোনালোকে, কিন্তু এনেকৈ কৈ এনেকৈ গৈছে। ধুনীয়া জেগা। আমাৰ সৰুকালটো খুবেই ভালকৈ গ'ল, খুব ভাল স্মৃতি এটা লৈ আছোঁ আমি। সেইফালে আগতে সৰুতে, অঁ সৰুতে সৰুতে, অঁ এইবোৰ চাওক।
চাওক এইবোৰ এইডোখৰ জানৰ কাষৰ ঠাইবোৰ পাহাৰীয়া নিচিনা। কি কৈছে? আমাৰ পুখুৰীটো কিনাৰত মই ইয়াত থৈছ বুলি ভাবিছিলো, বৰ্তাই ইয়াত থৈছে বুলি কৈছিলে আকৌ নহয়। সেনেকে বুলি কোৱাই নাই, তই এনেই কৈছিলি। ঐ আমি আগতে ইয়াত সাঁতুৰিছিলো, এইফালে পৰিছিলো মই। অঁ সেইটো কাৰণে মাটিটো পৰি আছে আকৌ ন, এৰি আছে আহা। এনে চোৱা মাটি এনে চোৱা না। অঁ সেইখিনি মাটি, আহা আহা জলদি আহা বাবু। Hi guys. Hello guys. अरे भैया माता ने ढाप के मजा আমি সেই ওখ ঠাইডোখৰৰ পৰা নামি আহিছিলোঁ আৰু চবফালে ওখ, মাজতে পথাৰখন। আমি আনিলোঁ ঢেকীয়া বুটলি, অলপে বুটলিলোঁ। দেখিছে নহয় কিমান জংঘল। আজিকালি হেনো ঢেকীয়াও পাবলৈ নাই, আমি বুটলি আনিছোঁ। মামীহঁতে ভালে পাব, ছোৱালীকেইজনী কিবা এটা কাম কৰিছে। সেয়া আৰু একো নাই। আৰু কিবা কিবি টেঙা টেঙা গোল নেমু আছিলে, কিন্তু ঘৰতো আছে যে গোল নেমু নিনিওঁ আৰু। ঘৰলৈ যাওঁগৈ আৰু নেদেখাওঁ ভিডিঅ' ইয়াতে এণ্ড কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে কি কৰিব বাবু? ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ' চাই ভাল পালে কি কৰিব? लाइक অঁ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা কিবি দেখাবলৈ লগা থাকিলে দেখাম। ঠিক আছে তেন্তে, বাই।